সময় সকলোৰে বাবে সমান। পৃথিৱীৰ যিমান মূল্যৱান ঘড়ীয়ে নহওক কিয়, সময়ৰ সমান মূল্যৱান কেতিয়াও হ'ব নোৱাৰে। আজি আপোনাৰ বয়স যিমানেই নহওক কিয়, যদি অন্তৰত কিবা কৰিবলৈ আপোনাৰ হেঁপাহ আছে, কৰিবলৈ মন আছে, আজিয়ে কৰক। কেতিয়াও কোনো কাম পিছুৱাই নথব। সময়বোৰ বহুত মূল্যৱান। তোমাৰ মূল্যৱান সময় তুমি যাকেই নিদিয়া কিয়, অলপ ভাবি চিন্তি দিবা। কাৰণ সময় এবাৰ গুচি যোৱাৰ পিছত পুনৰ কেতিয়াও উভতি নাহে। এটা দিন পাৰ হৈ গ'ল মানেই তোমাৰ জীৱনৰ এটা দিন শেষ হৈ গ'ল। তুমি কেতিয়াও সেই সময়বোৰ উভতাই আনিব নোৱাৰা। যিদৰে মৃত্যু হোৱাৰ পিছত এজন মানুহ পুনৰ উভতি নাহে, ঠিক একেদৰেই সময়বোৰ শেষ হৈ যোৱাৰ পিছত কেতিয়াও উভতি নাহে। আজি আপুনি টকা পইচাৰ পিছত দৌৰি আছে, কিন্তু এটা কথা সদায় মনত ৰাখিবা, টকা পইচায়ো সেইবোৰ মানুহৰ পিছতহে দৌৰে যিবোৰ মানুহে সময়ৰ মূল্য বুজে, সময়ৰ কাম সময়ত শেষ কৰে। হয়তো কোনোবাই ভাবিব পাৰে, টকা পইচাতকৈ মূল্যৱান কি হ'ব পাৰে পৃথিৱীত? আপুনি ভুল বুজি আছে। যদি আপোনাৰ হাতত সময় আছে, আপুনি বহুত টকা পইচা ইনকাম কৰিব পাৰিব। টকা পইচাৰে আপুনি বহুত বস্তু কিনিব পাৰিব, কিন্তু সময় কেতিয়াও কিনিব নোৱাৰে। আজি যদি আপুনি সময়বোৰ অযথা মোবাইল চোৱাৰ নামত, গেম খেলাৰ নামত, ইণ্টাৰনেট চলোৱাৰ নামত শেষ কৰে, তেতিয়াহ'লে আপোনাৰ নিজৰ বাদে কাৰো একোৱেই ক্ষয়ক্ষতি নহয়। ক্ষতি কেৱল আপোনাৰ নিজৰ। গতিকে সময়বোৰ অযথা শেষ নকৰিব। আজি যদি আপুনি কষ্ট কৰে, সময়ৰ কাম সময়ত কৰে, সময়ৰ মূল্য বুজে, তেতিয়াহ'লে নিশ্চয় আপোনাৰ আহিবলগীয়া দিনবোৰ সুখ আৰু শান্তিৰ হ'ব। আৰু যদি আপুনি ভাবিছে আপোনাৰ হাতত বহুত সময় আছে, আজি আছে, কালি আছে, গোটেই সপ্তাহটো আছে, গোটেই মাহটো আছে, গোটেই বছৰটো আছে, তেতিয়াহ'লে আপুনি ভুল বুজি আছে। কেতিয়া আপোনাৰ সময়বোৰ শেষ হৈ যাব আপুনি গমেই নাপাব। সময় প্ৰত্যেকজন মানুহৰ কাৰণে অৱদান। গতিকে যিমানেই পাৰে সময়ৰ সৎ ব্যৱহাৰ কৰক। সময়ৰ নিয়ম সকলোৰে বাবে সমান আৰু একেবাৰেই চিম্পুল। ই ৰজাৰ বাবেও এদিনত 24 ঘণ্টাই আৰু প্ৰজাৰ বাবেও এদিনত 24 ঘণ্টাই। ই পূৰ্বৰ পৰাই এনেদৰে চলি আহিছে আৰু এনেকৈয়ে চলি যাব ভৱিষ্যতলৈ। ইয়াক কোনেও সাল সলনি কৰিব নোৱাৰে। গতিকে আজিৰ পৰাই সাৱধান হওক। যদি আপুনি সময় বৰবাদ কৰে, তেতিয়াহ'লে সময়ে আপোনাক বৰবাদ কৰিব। আৰু কেতিয়া কৰিব, কেনেকৈ কৰিব আপুনি গমেই নাপাব। কিন্তু কেনেকৈ বৰবাদ হ'ল সময়ে শিকাব। আজি যদি আপোনাৰ হাতত সময় আছে, তেতিয়াহ'লে আপুনি বৰ্তমান সময়ত পৃথিৱীৰ ভাগ্যৱান ব্যক্তি। কাৰণ সচৰাচৰ মানুহৰ এনেকুৱাই হয়, যেতিয়া সময় থাকে সময়ৰ মূল্য নুবুজে। আৰু যেতিয়ালৈকে সময়ৰ মূল্য বুজে, তেতিয়ালৈকে সময় শেষ হৈ যায়। সময়ক আপুনি ৰখাই থ'ব নোৱাৰে, কিন্তু আপুনি সময়ক ব্যৱহাৰ কৰিব পাৰে। যদি আজি সপোনবোৰ পূৰ্ণ কৰাৰ বাবে সময় নুলিয়ায়, তেতিয়াহ'লে সপোনবোৰ গোটেই জীৱনৰ কাৰণে শেষ হৈ ৰ'ব। সাগৰৰ ঢৌ আৰু সময় কেতিয়াও কাৰো বাবে নৰয়। আপুনি ধন টকা পইচা সাঁচি থ'ব পাৰে, কিন্তু আপুনি সময় সাঁচি ৰাখিব নোৱাৰে। সময় দেখা পোৱা নাযায়, কিন্তু সময়ে বহুত কথা শিকাই থৈ যায় সময়ৰ লগে লগে। যেতিয়া এজন মানুহৰ ভাল সময় আহে, তেতিয়া সেই মানুহজনৰ আচল চৰিত্ৰ সকলোৰে সন্মুখত ওলাই পৰে। আৰু যেতিয়াই বেয়া সময় আহে, তেতিয়া আপোন হৈ থকা মানুহবোৰৰ প্ৰকৃত চৰিত্ৰ আমাৰ সন্মুখত ওলাই পৰে। সময়ে কেৱল এইটোৱেই বিচাৰে যে সময়ৰ অপব্যৱহাৰ নহওক, কোনো মানুহে অযথা সময় বৰবাদ নকৰক, সময়ৰ সৎ ব্যৱহাৰ হওক, আৰু সকলোৱে সময়ৰ সৈতে একেলগে খোজত খোজ মিলাই চলক।